Hello students, welcome back to my channel Raweducation. স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটা নতুন ভিডিঅলে। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅটোত মই লৈছো তোমালোকৰ মাজলৈ আজি নগাঁও ডিস্ট্ৰিক্টত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2024 বৰ্ষৰ অসমীয়া কোৱেশ্চন পেপাৰখন আৰু ইয়াতে যিকিটা কোৱেশ্চন ৰঙা পেন দি চিন দিয়া হৈছে সেইখিনি কমন পৰা দেখা গৈছে যেহেতু মই আজি ৰাতিপুৱা যেটো ভিডিঅ দিছিলো অসমীয়াৰ ইম্পৰ্টেন্ট কোৱেশ্চন বুলি তাৰ পৰা বহুত কিটা কোৱেশ্চন কমন পৰা দেখা গৈছে গতিকে আশা কৰো তোমালোকৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা নিশ্চয় ভালে হৈছে গতিকে তোমালোকে ভিডিঅটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই যোৱা আৰু যদি কোনবা ষ্টুডেণ্টে মোৰ চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছা তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিবা যেটা আহিবলগীয়া নেক্সট ভিডিঅসমূহৰ নটিফিকেশন তোমালোকে অতি সহজতে আৰু সোনকালে পাই যোৱা গতিকে ইমানখিনি আছিল আজিৰ ভিডিঅত আলোচনা কৰিবলগীয়া পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅত আজি ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ